হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত প্ৰমৰ স্কুলৰ বাছখন মিছ হোৱাত অকলে অকলে ঘৰলৈ আহি থাকোঁতে ৰাস্তা পাহৰি যোৱাত বেলেগ ফালে গৈ আছিল। আৰু তেতিয়া কিংচুকে দেখা পাই ঘৰলৈ লৈ অহা দেখিবলৈ পাইছিল আৰু প্ৰমৰ মাকে কিংচুকক ভাত খাই যাবলৈ কোৱাত অনুৰ মাকে সি কোন হয় তুমি গম পাইছানে বুলি প্ৰমৰ মাকক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত কিংচুকে অনুহঁতৰ ঘৰত ভাত খাই ঘৰলৈ যাবলৈ ল'ব আৰু তেতিয়া প্ৰমে মাকৰ আগত ভিনদেউক আজি আমাৰ ঘৰত থাকিবলৈ কোৱা না বুলি মাকহঁতৰ আগত কব। আৰু তেতিয়া প্ৰজ্ঞাই আজি কিয় মইতো সদায় ইয়াতেই ৰাখিব বিচাৰো বুলি প্ৰজ্ঞাই মনে মনে ভাবি থকা দেখিবলৈ পাব। আৰু অনুৰ মাক অনুৰ ওচৰলৈ যাব আৰু সি বোলে আজি আমাৰ ঘৰত থাকিব বুলি মাকে কব। আৰু তেতিয়া অনুৱে কোন বুলি মাকক সুধিব আৰু মাকে মই কিংচুক বোলাটোৰ কথা কৈছো বুলি অনুক কব। আৰু অনু আচৰিত হৈ পৰিব আৰু প্ৰজ্ঞাই থাকিবলৈ কৈছে নেকি বুলি মাকক সুধিব। আৰু মাকে প্ৰমে কৈছে বুলি কব। এতিয়া বাৰু সঁচাকৈ কিংচুক ঘৰত থাকিব নেকি জানিবলৈ চাই থাকক পুৱতিতৰা ধাৰাবাহিকখন। ইফালে আকৌ প্ৰিয়মে নিৰ্বাণৰ লগত কথা পাতি থকা দেউতাকে ঘৰৰ ভিতৰৰ পৰা চাই আছিল আৰু তেতিয়া প্ৰিয়ম ঘৰলৈ যাব। আৰু দেউতাকে প্ৰিয়মক সুধিব তই কাৰ লগত কথা পাতি আছিলি বুলি দেউতাকে প্ৰিয়মক সুধিব আৰু প্ৰিয়মে দেউতাকক লগৰ বুলি কব। আৰু তেতিয়া দেউতাকে তই আজিকালি বহুত সলনি হলি বুলি কব আৰু তই কোনখন পৃথিৱীত থাক তইহে জানা বুলি প্ৰিয়মক কোৱা দেখিবলৈ পাব। আপোনালোকে পুৱতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰে লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।